সূতাখিনি ভালদৰে শুকোৱাৰ পিছত এয়া দুটা মুঠা কৰি ধুনীয়াকৈ বান্ধি ল'লোঁ, থ'বলৈ সুবিধা হোৱাকৈ। নমস্কাৰ, জ্যোৎস্না ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালে নহয় জানো। ইমান গৰম পৰিছে, এতিয়া ভিতৰতে বহি বহিয়ে কাম কৰিছোঁ। এইফালে দেখিছেনে, এয়া সূতা মেলি থৈছোঁ। এই সূতাখিনি মই টচ সূতা হয়, এইখিনি মই ৰং কৰিছিলোঁ। ৰং কৰি সিজাই মেলি দিয়া হ'ল। সেইখিনি ভিডিঅ' কৰিবলৈ নহ'লে বাৰু, মই বেলেগ এদিনা যেতিয়া সূতা সিজাম মই তেতিয়া সেই সম্পূৰ্ণ ভিডিঅ'টো দিম। এতিয়া যিহেতু ইমান ৰ'দতে কি কৰোঁ কি নকৰোঁ লাগিছে, আৰু সূতাখিনি ৰং কৰি শুকুৱাই লৈছিলোঁ। শুকুৱাই পিনি ভাবিলোঁ ছাঁত ভিতৰত আনি তাকে ঠিক কৰা যাওক, সূতাখিনিও শুকালে সম্পূৰ্ণকৈ। সেয়েহে আনি এনেদৰে অকণমান পকাতে পেলাই থ'লোঁ যাতে অকণমান চেঁচা হয়। আৰু দেখিছেনে, এই ৰংটো কিন্তু বৰ ধুনীয়া ৰং ধৰিছে এইবাৰ। সূতাখিনি বহুত ধুনীয়া হৈছে, চাওকচোন কিমান ধুনীয়া হৈছে। মই টচৰ সূতা ৰং নকৰাকৈ নবওঁ, মই সদায় ৰং কৰি লওঁ। এনেই বজাৰৰ পৰা অনা সূতাখিনি যিহেতু কালাৰটো অলপমান ভাল নালাগে, সেয়েহে মই নিজাববীয়াকৈ ৰং কৰি লওঁ। আৰু মই ৰং কৰি লওঁ যিহেতু সেই কাপোৰখন প্ৰায় খাটি মুগাৰ দৰে হৈ পৰে, কালাৰটো উঠে, ধুনীয়া হয়। সেয়ে এইবোৰ সিজাই মেলি ৰং কৰিলোঁ। ৰং কৰি এতিয়া শুকুৱা দেখি আনি থ'লে, দেখিছেনে, এয়া কাম কৰিছোঁ। সামৰি লওঁ, একেবাৰে গৰমে গৰমে থ'বলৈও বেয়া, বান্ধি দিলে হয়তো গৰম ভাৱত যিমানহে গৰম পৰিছে লগে লগে হেৰি কৰিবলৈ, অলপমান চেঁচা হওক বুলি পকাতে পেলাই থ'লোঁ। আৰু গৰমৰ প্ৰতাপত বহিবও মানে একো কৰিব পৰা নাই, সেয়ে পকাতে বহি ল'লোঁ। পকাতে বহি লৈ সূতাখিনি বোলো ঠিক কৰি লওঁ। আৰু এইফালে কাম কৰোঁতে আহি গ'ল ডিষ্টাৰ্ব দিবলৈ, ঠেলি পিনি ইয়াতে পকাতে শুইছেহি। যিহেতু গৰমৰ প্ৰতাপত একো কাম কৰিব, তেওঁ আহি পকাতে শুইছেহি। সূতাখিনি এনেকৈ ৰং কৰি লোৱাৰ পিছত আৰু বৈ থাকিবলৈ সুবিধা হয়। টাককৈ কৰিলে ভাল নালাগে আৰু ৰংটো নিমিলে। এতিয়া একেলগতে কৰিছোঁ যিহেতু গোটেইখিনি ৰং একেই হ'ব আৰু কাপোৰবিলাক ভাল হ'ব, একেই ৰঙৰ হ'ব। সেয়েহে মই ইয়াত 2 কেজি সূতা আছে, 2 কেজি সূতা একেলগতে ৰং কৰি ল'লোঁ। আৰু যিমান গৰম, তাঁত ব'বতো নোৱাৰি, সেই তাঁতৰ ওচৰলৈ যোৱাই নাই। দুমুঠা কৰি বান্ধি লওঁ, এমুঠাত সৰহ হ'ব। দুটা মুঠা কৰিছোঁ যাতে মোৰ থ'বলৈ সুবিধা হয়। আৰু এতিয়া শালতটো এখন কাপোৰ এখনেই আছেনে অলপমান বেছি আছেনে ইমান সঠিককৈ ক'ব পৰা নাই। সেয়েহে এনেচা উলিয়াই থ'ম তাঁত ব'বৰ কাৰণে। এনেচা বোৱা হ'লে নজুৰিলে আকৌ নিম। বৰ্তমান এইখিনি বান্ধি কুন্ধি ভৰাই মেলি থওঁ, যেতিয়া মই ববিন ল'বলগীয়া হয় তেতিয়া উলিয়াই নিম। এই প্ৰক্ৰিয়াটো মোৰ হৈয়ে থাকে, সূতা সিজাই থকাই হয়। মই কিন্তু এবিধ গছৰহে ৰং দিওঁ দেই, মই কোনো কিনা কালাৰ নিদিওঁ, এবিধ গছৰ দিওঁ। মই পুনৰ আকৌ যেতিয়া সূতা ৰং কৰিম, সেই কিনো ৰং দিওঁ, কেনেকৈ দিওঁ সেইটো আপোনালোকক দেখুৱাম। এইবাৰ ভিডিঅ' কৰিবলৈ নহ'লে, এতিয়া ভাবিলোঁ যিহেতু বহি আছোঁ তলত, মই সূতাখিনিও কাম বান্ধি কুন্ধি লওঁ, লগতে ভিডিঅ'টো কৰোঁ বুলি কৰিলোঁ। দেখিছেনে,
ভিডিঅ'টো আপোনালোকলৈও আগবঢ়াই দিওঁ মইনো কেনেকৈ সূতা দিয়া সম্পূৰ্ণ দিয়া নহ'লে তাৰ বাবে মই দুখিত। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু ভিডিঅ'টো চাই এটা লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। মোৰ ব্লগত বিশেষকৈ তাঁতৰ সূতাৰ এইবিলাক লগতে বেছিকৈ জড়িত হৈ থাকে, কাৰণ মই তাঁত বওঁ, দুখনকৈ তাঁতৰশাল আছে। আৰু এখনৰ কথা ভাবি আছোঁ, নিশ্চয় ল'লে আপোনালোকক দেখুৱাম। কিবাকিবি বস্তু অনা হৈ গৈছে, সম্পূৰ্ণ অনা হোৱা নাই, অৰ্ডাৰ দি থোৱা আছে, আৰু যেতিয়া আনিম তেতিয়া দেখুৱাম পাব আপোনালোকক। সেয়েহে মোৰ ব্লগত বেছিকৈ আপোনালোকে কাপোৰ নাইবা তাঁত সূতা এইবিলাককে দেখা পাব। মই বাহিৰত গৈ ভিডিঅ' বনাবলৈ মোৰ বিশেষ সময় নিমিলে। ঘৰতে বহি ঘৰৰ কামবোৰকে কৰি থকা হয়, সেয়ে বাহিৰলৈ ওলাই যাবও পৰা নাই। আৰু গৰম যিহে পৰিছে, সময় থাকিলেও যাবৰ অকণো মন নাযায়। সূতাখিনি হৈ গ'ল, এতিয়া বান্ধি কুন্ধি ধুনীয়াকৈ থৈ দিম। আৰু যেতিয়া এখন তাঁত লগাম সেইখন নিশ্চয় এইখন কেনেকৈ লগাওঁ আপোনালোকক দেখুৱাম। আৰু আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। পুনৰ এটি ভিডিঅ'য়ে আপোনালোকৰ মাজলৈ আহিম। আৰু ভিডিঅ'বোৰ আপোনালোকে চোৱাৰ বাবে, আপোনালোকৰ কমেণ্ট কৰাৰ বাবে বহুত 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 ধন্যবাদ। ভিডিঅ'টো আজি ইমানেই, পুনৰ লগ পাম।